हेलो एभ्रिवान কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আজি মই আহি আছো গুৱাহাটী কিন্তু গুৱাহাটী আহিব লাগিলে আমাৰ ঘৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীটো পাৰ হ'ব লাগে মানে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ শৰাইঘাট দলংখনেৰে পাৰ হ'ব লাগে কিন্তু আজি মই শৰাইঘাট দলংখনেৰে ব্ৰহ্মপুত্ৰ নদীটো পাৰ নহওঁ আজি মই এটা বেলেগ ৰাস্তাৰে ব্ৰহ্মপুত্ৰ নদীটো পাৰ হ'ম গতিকে মই কোন ৰাস্তাৰে পাৰ হ'ম আৰু কিহত পাৰ হ'ম সেইটো আপোনালোকক দেখাই আছো তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আমি পাই গ'লো ব্ৰহ্মপুত্ৰ নদীৰ পাৰ এতিয়া আমি ব্ৰহ্মপুত্ৰ নদীটো পাৰ হ'ব লাগিব আৰু মই কেনেকৈ পাৰ হ'ম আপোনালোকে নিশ্চয় গমেই পাইছে মই পাৰ হ'ম ৰোপৱেৰে এতিয়া আমি পাই গ'লো ৰোপৱে টাৰ্মিনেল আৰু এই ৰোপৱে টাৰ্মিনেল আছে আমাৰ দৌল গোবিন্দ মন্দিৰৰ অপজিট ছাইডত এতিয়া টিকেট কাটিব লাগিব আৰু ইফালে আমাৰ গাড়ী পাৰ্কিং কৰিলোঁ তেতিয়াহ'লে টিকেট কাটো এতিয়া লৈ আহিলোঁ আৰু এইটো হৈছে 2-ৱে টিকেট মানে বোথ-ৱে টিকেট আমি এই টিকেটটোৰে মানে যাবও পাৰিম আৰু ঘূৰি আহিবও পাৰিম কিন্তু আমি এই টিকেটটোৰে মাত্ৰ 2 ঘণ্টাৰ ভিতৰত ঘূৰি আহিব লাগিব আৰু এইটোৰ মানে প্ৰাইচ হৈছে 200 টকা 200 টকাত আমি যাবও পাৰিম ঘূৰি আহিবও পাৰিম এতিয়া আমি গৈ আছোঁ উঠিবলৈ ৰোপৱে আমি হৈছোঁ ৰোপৱে আৰু আমি ইয়াত উঠিয়ে ব্ৰহ্মপুত্ৰ নদীটো পাৰ হৈ যাম এয়া চলিব আৰম্ভ কৰিলে আমাৰ ৰোপৱে এতিয়া আমি গৈ আছোঁ আমি মাজত ব্ৰহ্মপুত্ৰ নদীৰ মাজত আপোনালোকে চাই থাকক কিমান ধুনীয়া ভিউ এইটো হৈছে উমানন্দ মন্দিৰ চাওক আপোনালোকে উমানন্দ মন্দিৰ আমি উমানন্দ মন্দিৰৰ একদম মাজেৰে আহি আছোঁ এতিয়া মাজে মানে ওপৰলৈ আহি আছোঁ আমি নামি যাব লাগে ইয়াৰ পৰা পাই গ'লো আমাৰ গুৱাহাটী এয়া আমি নামিলোঁ ৰোপৱে টাৰ্মিনেলৰ পৰা আৰু এতিয়া আমি পাই গ'লোঁ গুৱাহাটী চিটি আৰু গুৱাহাটী চিটিৰ মানে আমি এতিয়া আছোঁ নেহৰু পাৰ্কৰ অপজিট ছাইডত আপোনালোকে যদি গুৱাহাটী চিটিৰ পৰা ৰোপৱে টাৰ্মিনেলত উঠিব খোজে তেতিয়াহ'লে আপোনালোকে ইয়াত আহিব লাগিব আৰু যদি আপোনালোকে নৰ্থ গুৱাহাটীৰ পৰা উঠিব খোজে যেনেকৈ আমি এইমাত্ৰ আহিলোঁ নৰ্থ গুৱাহাটীৰ পৰা তেতিয়াহ'লে আপোনালোকে দৌল গোবিন্দ মন্দিৰৰ অপজিট ছাইডত থকা ৰোপৱে টাৰ্মিনেলত উঠিব লাগিব আৰু ইয়াতে ধুনীয়া পাৰ্কিঙৰ সুবিধা আছে আপোনালোকে চাব পাৰে ধুনীয়াকৈ পাৰ্কিং কৰিব পাৰিব গাড়ীবোৰ ধুনীয়া লাগে গুৱাহাটী একদম ব্ৰহ্মপুত্ৰৰ মাজেৰে যাব পাৰিব এই ৰোপৱে টাৰ্মিনেলত উঠি আচলতে বহুত ধুনীয়া লাগিছে মই ফাৰ্ষ্ট টাইম উঠিছোঁ ইয়াতে
আমাৰ কামখিনি শেষ কৰি এতিয়া আমি আকৌ যাব আহিলোঁ যিহেতু যাওঁতেও আমি ৰোপৱেতে যাম কিন্তু 1টাৰ পৰা 1:30লৈ ৰোপৱেত ব্ৰেক আছে গতিকে আমি অকণমান টাইম ইয়াতে ৱেইট কৰিব লাগিব ৰোপৱেৰে আহি আজি সঁচাই বহুত ধুনীয়া লাগিল কাৰণ ৰোপৱেত উঠি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ পৰা তললৈ ভিউটো বহুত ধুনীয়াকৈ চাব পাৰি আপোনালোকেও আহিব পাৰে আপোনালোকে যদি উত্তৰ গুৱাহাটীৰে আহিব বিচাৰে তেতিয়াহ'লে দৌল গোবিন্দ মন্দিৰ অপজিট ছাইডত আহিব লাগিব আৰু যদি আপোনালোকে গুৱাহাটী চিটিৰ পৰা আহিব বিচাৰে তেতিয়াহ'লে নেহৰু পাৰ্কৰ অপজিট ছাইডত আহিব লাগিব নিশ্চয় আহিব কেতিয়াবা কাৰণ বহুত ধুনীয়া লাগে ইয়াতে উঠি ৰোপৱেৰে আহিব লাগিলে আপোনালোকে টিকট কৰিব লাগিব ইয়াতে 2 ধৰণৰ টিকট আছে 1 ৱে টিকট আৰু 2 ৱে টিকট 1 ৱে টিকটৰ প্ৰাইচ হৈছে 100 টকা আৰু 2 ৱে টিকটৰ প্ৰাইচ হৈছে 200 টকা যদি আপোনালোকে 2 ৱে টিকটটো বিচাৰে তেতিয়াহ'লে আপোনালোকে কিন্তু সেই টিকটটোলৈ 2 ঘণ্টাৰ ভিতৰতে ঘূৰি আহিব লাগিব নহ'লে সেই টিকটটো 2 ঘণ্টাৰ পিছত আৰু মানে কাম নোহোৱা হ'ব গতিকে আহিব কেতিয়াবা নিশ্চয় এতিয়া আমি যাব আহিলোঁ কিন্তু যোৱাৰ আগত এটা কথা কৈ থৈ যাওঁ যে যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে মনত ৰাখিব যে মাহৰ 2য় আৰু 4ৰ্থটো বৃহস্পতিবাৰে ৰোপৱে বন্ধ থাকে নিশ্চয় আহিব কেতিয়াবা কাৰণ বহুত ধুনীয়া লাগে ৰোপৱেত উঠি আৰু আমাৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিম যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ